গাইজ মই আজি আপোনালোকক লৈ যাম আমাৰ ঘৰৰ আগফালত। আমাৰ ঘৰৰ আগফালেদি বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে, তাত আজি আপোনালোকক ভাবিছোঁ মই মাছ ধৰা দেখাম। গাইজ এতিয়া সিপাৰলৈ যাবলৈ মই নাও ব্যৱহাৰ কৰিম, কনচক নাওখন। এতিয়া নাৱে যাত্ৰা হ'ব দেই, এয়া নাৱে যাত্ৰা। আৰু আমাৰ পূৰা নাৱৰীয়া পূৰা নাও বাই লৈ গৈছে মোক, আৰু মেটেকা পূৰা ফালিবলগীয়া। মেটেকা দেখিছোঁ, মেটেকা নধৰা হৈ আছে এই পুখুৰীটোত। আৰু এয়া গাইছ এতিয়া মই পাই গ'লোহি, আৰু এয়া চব কি মাছ উঠিছে। এয়া চব এডাল তোৱা মাছ, এইডাল তোৱা মাছ, এইডাল আৰু কি মাছ উঠিছে আপোনালোকক দেখাইছোঁ দেই। এয়া চব এক খোপা মাছ পালে চব। এয়া